নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি আছাম জিকেৰ কিছুমান কুৱেশ্যন আলোচনা কৰিম। আগৰ ভিডিঅ'সমূহতো আমি আছাম জিকেৰ অসমীয়া সাহিত্যৰ যিসমূহ কুৱেশ্যন আহিব পাৰে সেইসমূহ আলোচনা কৰি আছোঁ। গতিকে যিসকলে আমাৰ চেনেলটো এতিয়াও চোৱা নাই সেইসকলে চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰিব। বেছি দেৰি নকৰি এনে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব। কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ কবি কোন? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ কবি কোন সুধিছে। ইয়াৰ অপশ্যনত দিছে চন্দ্ৰকুমাৰ আগৰৱালা, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, ৰঘুনাথ চৌধাৰী। অপশ্যনকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখন কাৰ? সাহিত্য একাডেমী প্ৰাপ্ত সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখন কাৰ সুধিছে। ইয়াৰ অপশ্যনত দিছে নলিনীবালা দেৱী, নিৰুপমা বৰগোহাঁই, লীলা গগৈ, নিৰ্মলপ্ৰভা বৰদলৈ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নিৰ্মলপ্ৰভা বৰদলৈ। সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখন নিৰ্মলপ্ৰভা বৰদলৈ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কীৰ্তন ঘোষাখন সৰ্বপ্ৰথম কোনগৰাকী ব্যক্তিয়ে ছপা কৰি উলিয়াইছিল? শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত কীৰ্তন ঘোষাখন সৰ্বপ্ৰথম কোনগৰাকী ব্যক্তিয়ে ছপা কৰি উলিয়াইছিল সুধিছে। ইয়াৰ অপশ্যনত দিছে চন্দ্ৰকুমাৰ আগৰৱালা, হৰিনাৰায়ণ দত্ত বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, হৰিবিলাস আগৰৱালা। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৰিবিলাস আগৰৱালা। হৰিবিলাস আগৰৱালাই শংকৰদেৱৰ কীৰ্তন ঘোষাখন সৰ্বপ্ৰথম ছপা কৰি উলিয়াইছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, পবিত্ৰ অসম গ্ৰন্থখনৰ লেখক কোন? পবিত্ৰ অসম গ্ৰন্থখনৰ লেখক কোন সুধিছে। ইয়াৰ অপশ্যনত দিছে মহেশ্বৰ নেওগ, হেম বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, যতীন্দ্ৰনাথ দুৱৰা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেশ্বৰ নেওগ। পবিত্ৰ অসম গ্ৰন্থখনৰ লেখক হৈছে মহেশ্বৰ নেওগ। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, কোনগৰাকী অসমীয়া লোকপ্ৰিয় নামেৰে খ্যাত? কোনগৰাকী অসমীয়া লোকপ্ৰিয় নামেৰে খ্যাত সুধিছে। ইয়াৰ অপশ্যনত দিছে হেমচন্দ্ৰ গোস্বামী, গোপীনাথ বৰদলৈ, হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ লোকপ্ৰিয় নামেৰে জনাজাত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন দিছে সংগীত দৰ্পণ, গীতাৱলী, গীত মাধুৰী, সংগীত কোষ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সংগীত কোষ। প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম হৈছে সংগীত কোষ। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনত দিছে ইয়াৰিংগম, মৃত্যুঞ্জয়, অচিনাকি চিন, অন্তৰীপ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইয়াৰিংগম। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, অসমীয়া কাব্য জগতত যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? অসমীয়া কাব্য জগতত যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায় সুধিছে। ইয়াৰ অপশ্যনত দিছে বিহগী কবি, শেৱালিৰ কবি, ধনী কবি, বনফুলৰ কবি। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বনফুলৰ কবি। বনফুলৰ কবি বুলি অসমীয়া কাব্য জগতত যতীন্দ্ৰনাথ দুৱৰাক জনা যায়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনে সুধিছে, কোনগৰাকী কবিক অসমীয়া সাহিত্যত শেৱালিৰ কবি বুলি জনা যায়? কোনগৰাকী কবিক অসমীয়া সাহিত্যত শেৱালি কবি বুলি জনা যায় সুধিছে। ইয়াৰ অপশ্যনত দিছে অম্বিকাগিৰি ৰায়চৌধুৰী, আনন্দ চন্দ্ৰ বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, ৰত্নকান্ত বৰকাকতি। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতিক শেৱালিৰ কবি বুলি অসমীয়া সাহিত্যত জনা যায়। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটো। তাৰ পিছৰ কুৱেশ্যনে সুধিছে, সাহিত্য ৰত্ন উপাধিৰে বিভূষিত অসমীয়া সাহিত্যিকজন কোন? সাহিত্য ৰত্ন উপাধিৰে বিভূষিত অসমীয়া সাহিত্যিকজন কোন সুধিছে। ইয়াৰ অপশ্যনত দিছে লক্ষ্মীনাথ বেজবৰুৱা, বেণুধৰ শৰ্মা, বিনন্দ চন্দ্ৰ বৰুৱা, চন্দ্ৰধৰ বৰুৱা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। সাহিত্য ৰত্ন উপাধিৰে অসমীয়া সাহিত্যিকজন হ'ল চন্দ্ৰধৰ বৰুৱা। এইখিনিতে জনাই দিওঁ যে মোৰ চৰ্দি কাহ জ্বৰ হৈ থকাৰ বাবে হয়তো মাতটো কোনোবাখিনিত কিছুমান শব্দ স্পষ্ট নহ'ব পাৰে, গতিকে সকলোৱে এইটো কাৰণে যাতে বেয়া নাপায়
তাৰ বাবে ক্ষমা কৰিব এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্যনটোলৈ তাৰ পিছৰ কোৱেশ্যনটো সুধিছে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্পকাৰজনৰ নাম কি সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্পকাৰজনৰ নাম কি সুধিছে ইয়াৰ অপচনত দিছে সৌৰভ কুমাৰ চলিহা যতীন্দ্ৰনাথ দুৱৰা নিৰুপমা বৰগোহাঁই ভৱেন্দ্ৰনাথ শইকীয়া এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ সৌৰভ কুমাৰ চলিহা সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্পকাৰজন হ'ল সৌৰভ কুমাৰ চলিহা এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনে সুধিছে কানিয়াৰ কীৰ্তন গ্ৰন্থখনৰ লেখক কোন কানিয়াৰ কীৰ্তন গ্ৰন্থখনৰ লেখক কোন সুধিছে ইয়াৰ অপচনত দিছে শংকৰদেৱ মাধৱদেৱ হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ বৰুৱা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি হেমচন্দ্ৰ বৰুৱা কানিয়াৰ কীৰ্তন গ্ৰন্থখনৰ লেখক হৈছে হেমচন্দ্ৰ বৰুৱা এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনে সুধিছে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন সুধিছে ইয়াৰ অপচনত দিছে ভৱেন্দ্ৰনাথ শইকীয়া ইমৰান শ্বাহ হোমেন বৰগোহাঁই নৱকান্ত বৰুৱা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ভৱেন্দ্ৰনাথ শইকীয়া অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী হৈছে ভৱেন্দ্ৰনাথ শইকীয়া এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে প্ৰতিমাৰ খনিকৰ বুলি কোনজন কবিক কোৱা হয় প্ৰতিমাৰ খনিকৰ বুলি কোনজন কবিক কোৱা হয় সুধিছে ইয়াৰ অপচনত দিছে হেমচন্দ্ৰ গোস্বামী গোপীনাথ বৰদলৈ হেমচন্দ্ৰ বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি সুধিছে এই অপচনত দিছে শৃংখল সেন্দুৰ অন্তৰীপ মৰম এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ শৃংখল পুথিখনৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি সুধিছে ইয়াৰ অপচনত দিছে নোকোৱাই ভাল মগনিয়াৰ ৰুক্মিণী হৰণ বিন বৈৰাগী এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি বিন বৈৰাগী হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটক এতিয়ালৈকে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম সনেট কবিগৰাকী কোন অসমৰ প্ৰথম সনেট কবিগৰাকী কোন সুধিছে ইয়াৰ অপচন দিছে হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ বৰুৱা হিতেশ্বৰ বৰবৰুৱা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ হেমচন্দ্ৰ গোস্বামী অসমৰ প্ৰথম সনেট কবিগৰাকী হৈছে হেমচন্দ্ৰ গোস্বামী এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে চামেলি মেমচাপ কিতাপখনৰ লেখক কোন চামেলি মেমচাপ কিতাপখনৰ লেখক কোন সুধিছে ইয়াৰ অপচনত দিছে যতীন্দ্ৰনাথ দুৱৰা নিৰুত চৌধুৰী বিনন্দ চন্দ্ৰ বৰুৱা কাঞ্চন বৰুৱা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি নিৰুত চৌধুৰী চামেলি মেমচাপ কিতাপখনৰ লেখক হৈছে নিৰুত চৌধুৰী এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি সুধিছে ইয়াৰ অপচনত দিছে চন্দ্ৰকান্তৰ অভিযান হেমকোষ অভিযান দ্বিভাষিক অভিযান বিজ্ঞান অভিযান এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ চন্দ্ৰকান্ত অভিযান অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম হৈছে চন্দ্ৰকান্ত অভিধান এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে নটসূৰ্য নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন নটসূৰ্য নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন সুধিছে এই অপচনত দিছে হেমচন্দ্ৰ গোস্বামী সূৰ্য কুমাৰ ভূঞা ফণী শৰ্মা চন্দ্ৰকুমাৰ আগৰৱালা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি ফণী শৰ্মাক নটসূৰ্য নামেৰে জনা যায় এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে কোন অসমীয়াক কলাগুৰু বোলা হয় সুধিছে ইয়াৰ অপচন দিছে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা হেমাংগ বিশ্বাস ভূপেন হাজৰিকা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন অপচন বি বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বোলা হয় এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ
তাৰ পিছৰ কুৱেশ্যন সুধিছে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি সুধিছে ইয়াৰ অপচনত দিছে আছু ফুল ৰঙা কৰবীৰ ফুল বন ফুল আই এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি বন ফুল সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম হৈছে বন ফুল এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে কোন অসমীয়াক ৰূপকোঁৱৰ বোলা হয় ৰূপকোঁৱৰ বুলি কোনজন অসমীয়াক কোৱা হয় সুধিছে ইয়াৰ অপচনত দিছে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা হেমাংগ বিশ্বাস ভূপেন হাজৰিকা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বোলা হয় এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি সুধিছে ইয়াৰ অপচনত দিছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা অতুল চন্দ্ৰ হাজৰিকা পদ্মনাথ গোহাঞিবৰুৱা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি পদ্মনাথ গোহাঞিবৰুৱা পদ্মনাথ গোহাঞিবৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমীয়া কাব্য সাহিত্যত থুনুকাডালৰ কবি বুলি কাক কোৱা হয় অসমীয়া কাব্য সাহিত্যত থুনুকাডালৰ কবি বুলি কাক কোৱা হয় সুধিছে এই অপচনত দিছে হেমচন্দ্ৰ গোস্বামী যতীন্দ্ৰনাথ দুৱৰা হেমচন্দ্ৰ বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি যতীন্দ্ৰনাথ দুৱৰাক থুনুকাডালৰ কবি হিচাপে জনা যায় এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোন অসমীয়াক কৰ্মবীৰ নামেৰে খ্যাত কোনজন অসমীয়াক কৰ্মবীৰ নামেৰে জনা যায় সুধিছে ইয়াৰ অপচনত দিছে নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকন মানিক চন্দ্ৰ বৰুৱা মণিৰাম দেৱান এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ নবীন চন্দ্ৰ বৰদলৈক কৰ্মবীৰ নামেৰে জনা যায় এতিয়ালৈকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া হৈছে ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন কিমান চনত হৈছিল অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন কিমান চনত হৈছিল সুধিছে ইয়াৰ অপচনত দিছে 1915 1916 1917 1918 এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1917 চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল এতিয়া আহিছো আজিৰ শেষৰ কুৱেশ্যনটোলৈ আজিৰ শেষৰ কুৱেশ্যনটো সুধিছে কোনগৰাকী অসমীয়াক দেশভক্ত বোলা হয় সুধিছে ইয়াৰ অপচনত দিছে নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকন মানিক চন্দ্ৰ বৰুৱা মণিৰাম দেৱান এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি তৰুণৰাম ফুকনক দেশভক্ত হিচাপে জনা যায় আজিৰ ভিডিঅ'টো ইমানে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ